নমস্কাৰ SB আসাম ইউটিউব চেনেলৰ মই সুশান্তই আপোনাক আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আচলতে আমি যাবলৈ ওলাইছোঁ মাজুলীলৈ। আমি আহি আছোঁ, বৰ্তমান আমি নুমলীগড় পাৰ হৈ আহিছোঁ। যিহেতু আমি ওলাই আহোঁতে আন্ধাৰ হৈ আছিলে, এতিয়া ৰাতিপুৱাইছে, এয়া শুই আহিছোঁ, সেইকাৰণে ৰাস্তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তেনে ব'লক আমি যাত্ৰা আৰম্ভ কৰোঁ। আমি আহি এয়া যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰ পাইছোঁহি। সময়ৰ কিছু টনাটনি হৈছে, ইতিমধ্যে 8 বাজি গৈছে। এতিয়া আমি আহি নিমাতী ঘাটত উপস্থিত হৈছোঁহি। 8:25 গ'ল। 8:30 বজাৰ লগে লগে আমাৰ ফেৰী যাত্ৰা আৰম্ভ হ'ব নিমাতী ঘাটৰ পৰা কমলাবাৰীলৈকে। সুবিশাল ব্ৰহ্মপুত্ৰৰ মাজেৰে আমি কমলাবাৰীলৈ যাত্ৰা আৰম্ভ কৰিম এতিয়া। MV লোহিত নামৰ ফেৰীখনেৰে আমাৰ যাত্ৰা অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি মাজুলীলৈ। মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি সত্ৰনগৰী মাজুলীলৈ আমাৰ এক সুন্দৰ ফেৰী যাত্ৰা। এয়া আমি কমলাবাৰী ঘাটৰ পৰা পোনে পোনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্থাপিত কৰা শ্ৰী শ্ৰী ভোগপুৰ সত্ৰলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। (1528) চনতেই গুৰুজনাই স্থাপন কৰি থৈ যোৱা শ্ৰী শ্ৰী ভোগপুৰ সত্ৰভাগ কেনেদৰে স্থাপিত কৰা হৈছিল সত্ৰৰে এজন ব্যক্তিৰ মুখেৰে আমি জানোচোন, আহক। বেলেগত যেতিয়া আছিলে 18 বছৰ আছিলে তাত, তাৰপৰা আহি ইয়াত মানে এৰাতি থাকি ইয়াত ভোজন কৰিছিলে। এই জেগাখনৰ নাম অতীজত আছিলে দীনাপুৰ, তাৰ আগত আছিলে বশিষ্ঠ মুনি আশ্ৰম। হয়নে? তাৰপৰা যে গুৰুজনে সপোন দেখিলে এই জেগাখন মানে বৰ পবিত্ৰ ঠাই, সেইকাৰণে আহি ইয়াতে মানে এৰাতি থাকি নিজে জেগাটো বুলি অঁতৰাই ইয়াতে ভোগ মানে অপস্মৃত ভোজন কৰিলে হ'ল। সেই উদ্দেশ্য কৰি তেখেতে ভোগপুৰ নামে এগছি বন্তি জ্বলি ইয়াত প্ৰতিষ্ঠা কৰি মানে শিষ্যসকলক গতাই থৈ মানে তেখেত গড়গাঁৱলৈ গুচি গ'ল। গড়গাঁৱত মানে তেখেতৰ সেই বিচাৰ আছিলে, সেই বিচাৰলৈ যাবলগীয়া হ'ল। সেইকাৰণে তেখেত এইপিনে তিনিয়েদি উজাই গড়গাঁও পালেগৈ। তেতিয়াৰ পৰাই ভোগপুৰ নামে প্ৰতিষ্ঠা হ'ল। ভোগপুৰ সত্ৰৰ পৰা আমি পোনে পোনে যাত্ৰা আৰম্ভ কৰিলোঁ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰলৈ। দক্ষিণপাট সত্ৰত কিছু সময় পাৰ কৰি আমি উপস্থিত হৈছিলোঁগৈ শ্ৰী শ্ৰী আউনীআটী সত্ৰত। সত্ৰভাগত প্ৰৱেশ কৰি পোনে পোনে আমি কীৰ্তন ঘৰত প্ৰভুৰ চৰণত সেৱা জনাই সত্ৰৰ চৌপাশ পৰিদৰ্শন কৰিলোঁ।
সত্ৰৰ পৰা উভতি আহি আমি এয়া উপস্থিত হৈছোঁহি দৰিয়া দলঙৰ সমীপত, যি জুবিনৰ গীততো প্ৰকাশ পাইছে, দৰিয়া ঘাটতে কলিজা ঠেকেচি। আজিৰ যাত্ৰা ইমানতে সামৰি আমি উপস্থিত হৈছিলোঁগৈ মাজুলীৰ গড়মূৰত অৱস্থিত দত্ত ৰেষ্টুৰেণ্টত। আচলতে এই ৰেষ্টুৰেণ্টখন মোৰ বন্ধু দুষ্মন্ত দত্ত, এইজনেই মোৰ বন্ধু দুষ্মন্ত দত্ত। মাজুলীলৈ আহিলে আপোনালোকে গড়মূৰত অৱস্থিত এই দত্ত ৰেষ্টুৰেণ্টত সোমাই আপোনালোকে মাজুলীৰ থলুৱা খাদ্যৰে এসাঁজ তৃপ্তিৰে খাই যাব পাৰিব। ৰেষ্টুৰেণ্টৰ লগতে তেওঁলোকৰ আছে হোটেল শ্ৰীমন্ত শংকৰদেৱ। মাজুলীলৈ আহিলে আপোনালোকে গড়মূৰত অৱস্থিত হোটেল শ্ৰীমন্ত শংকৰদেৱত থকা আৰু খোৱাৰ সুব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।